পাকঘৰ A to Z চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ বাবে বিশেষকৈ মহিলাসকলৰ বাবে এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। বিশেষকৈ আমি মহিলাসকলে ঘৰুৱা কাম বা ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে আমাৰ নিজৰ দেহাটোৰ প্ৰতি যত্ন ল'বলৈ সময়ে নহয়, কিন্তু তাৰ মাজতো আমি দুই এটা কাম নিজৰ স্বাস্থ্যৰ বাবে কৰি যাব পাৰোঁ। যদি তাকে নকৰোঁ আমাৰ দেহাটো ঘূণীয়া। ঘৰুৱা কাম কৰাৰ উপৰিও আমি যদি নিজৰ স্বাস্থ্যটোৰ কাৰণে সৌন্দৰ্য চৰ্চা বা শৰীৰ চৰ্চাৰ বাবে যদি 10 মিনিট হ'লেও সময় উলিয়াব পাৰোঁ, তেতিয়াও আমি কিছুমান ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। মই তাকে দুই এটা ৱৰ্কআউট মাজে মাজে কৰি থাকোঁ, তাৰে কেইটামান আপোনালোকলৈ আগবঢ়াই দিলোঁ। চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা। মই জীয়ৰী অৱস্থাৰ পৰাই দুই এটা সৰু সুৰা যোগাসন কৰিছিলোঁ। তাতে স্কুলতো ল'ৰা ছোৱালীক আজিকালি যোগ দিৱসৰ দিনা শিকাবলগীয়াই হয়। তাৰোপৰি স্কুলৰ ট্ৰেইনিঙতো আমাক এইদৰে সৰু সুৰা কিছুমান যোগাসন আৰু লগতে কিছুমান ৱৰ্কআউট আমাক কৰিবলৈ শিকায়। তাৰোপৰি বিয়া হৈ অহাৰ পিছত কিছুমান যোগাসন কৰিবলৈ অলপ কমাই দিয়া হ'ল, কাৰণ তেতিয়া কেঁচুৱা জন্ম হোৱাৰ পিছত মোৰ চিজাৰিন হোৱাৰ বাবে কিছুমান ব্যায়াম কৰিব নোৱাৰি। হ'লেও 2 বছৰমানৰ পিছৰ পৰা কৰিব পাৰি, কিন্তু তেতিয়া ল'ৰায়ো আমনি কৰে আৰু লগতে এলাহো ভাৱ, ইমান দিন নকৰাৰ পিছত এলাহ ভাৱ হৈ যায়, সেইবাবে কৰাটো কমি যায়। কিন্তু তাৰপিছতো মই মাজে মাজে দুই এটা কৰোঁ নিজৰ স্বাস্থ্যৰ বাবে, কিন্তু জটিল ব্যায়ামবোৰ কৰিবলৈ অলপ অসুবিধা হয়। আৰু তাৰ লগতে মোৰ ভৰি দুবাৰ ফ্ৰেকচাৰ হৈছিল, সেইটোৰ বাবেও কৰাত অসুবিধা হয়। এতিয়াও মাজে সময়ে মই জটিল ব্যায়ামবোৰ নকৰিলেও কিছুমান সৰু সুৰা ব্যায়াম কৰোঁ আৰু ৱৰ্কআউট কিছুমান কৰোঁ। টিভি চাই বহি থাকিলে বা এনেও যদি আমি বহি থাকোঁ, সেইটো সময়তো কিছুমান চকীত বহিও ৱৰ্কআউট কৰিব পাৰি। এই বিষয়ে মই কেইটামান ৱৰ্কআউট আপোনালোকলৈ পিছৰ ভিডিঅ'ত আগবঢ়াই দিম। আপোনালোকে যদি সঁহাৰি দিয়ে